গাইজ পথাৰৰ মাজতে এটা ৰাইনো চাবলৈ পাৰিছে আপোনালোকে, বহুত দূৰত হয়, অলপ জুম কৰোঁ। গাইজ জুম কৰাৰ পিছতো পুৰা ক্লিয়াৰ দেখা গৈছে গাইজ। আমাৰ ফালে যাতে দৌৰি কেনে নাহে, নহ'লে আমাক মাৰি পেলাব গাইজ। হাই ৱেলকাম টু মাই ইউটিউব চেনেল। হাই গাইজ, তো আজি মই বহুত দিন মূৰলৈ ভিডিঅ' বনাই আছোঁ, কাৰণ মোৰ মোবাইলটো মানে বেয়া হৈ আছিল। তো এতিয়া কোনো টেনশ্যন নাই, মই নতুন এটা মোবাইল ল'লোঁ। তো আজিৰ পৰা মই সদায় আগৰ দৰে ভিডিঅ' দিয়ে থাকিম। তো আপোনালোকেও আগৰ দৰে মোক ছাপোৰ্ট কৰি থাকিব। তো আজি মই গৈ আছোঁ পবিতৰা। তো পবিতৰাত বানপানী হৈছে গম পাইছোঁ। তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু পবিতৰাৰ ভিউটোও দেখাবলৈ চেষ্টা কৰিম। তো আহকচোন গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যোৱা আৰম্ভ কৰি দিলোঁ গাইজ। এতিয়া মানে আমি ৰং চাইডেদি গৈ আছোঁ। তো আগতে এটা ডিভাইড আছে, ডিভাইড দি পাৰ হ'ম, পাৰ হৈ কিনে ৰাস্তাৰ সিটো মূৰেদি যাম। গাইছ ইয়াত ইমান ভিৰ চাব পাৰিছে আপোনালোকে, অনলি ডাঙৰ ডাঙৰ গাড়ী হয়, ট্ৰাক, কাৰণ সেইটো ষ্টাৰ চিমেণ্ট কাৰখানা হয়। সোণাপুৰৰ ষ্টাৰ চিমেণ্টৰ কাৰখানাৰ কথা শুনিছেই চাগে আপোনালোকে। তো সেইটো ষ্টাৰ চিমেণ্ট কাৰখানা হয় সোণাপুৰৰ। গাইছ ইয়াৰ পৰিৱেশটো চাব পাৰিছে আপোনালোকে, চাৰিওফালে পাহাৰ হয় আৰু পাহাৰৰ মাজেদি এটা ৰাস্তা গৈছে। আমি সেইটো ৰাস্তা দি গৈ আছোঁ আৰু চাৰিওফালে পাহাৰ, পাহাৰৰ ওপৰত অনলি চাহ বাগানৰ খেতি হয় গাইছ। ইমান ধুনীয়া ভিউ হয় গাইছ, তামাম মজা লাগিছে গাইছ, ঠাইটো তামাম মজা পৰিৱেশ হয়। আৰু ইয়াৰ পৰা গাইছ আৰু 5 কিলোমিটাৰ বাকীহে আছে, আমি পবিতৰা পামগৈ এতিয়া। তো গাইজ এতিয়া আমি কলংপাৰ আহি গ'লোঁ। এইটো কলংপাৰৰ দৃশ্য হয় গাইজ। কলংপাৰটো চাব পাৰিছে, ভয়াৱহ বানপানী হ'ল ইয়াতো। ইয়াত দেখক গাইজ, ভাটা চাটা পূৰা ডুবি গ'ল বানপানীতে। আৰু ইয়াৰ স্থানীয় লোকে গাইজ ৰাস্তাৰ মাজতে কেম্প লগাই কেনে ইয়াত থাকি আছে গাইজ। থকাৰ ব্যৱস্থা ইয়াতে ৰাস্তাৰ মাজতে, কাৰণ সিহঁতৰ ঘৰ দুৱাৰ চব বানপানীৰ মূৰতে গাইজ। গাইজ চাব পাৰিছে, চব ৰাস্তাৰ লগে লগে চবে কেম্প বনাই আছে, কেম্প বনাই কেনে ইয়াতে থাকে গাইজ। ফাইনেলি গাইজ এতিয়া মই পবিতৰা আহি গ'লোঁ। এইটো পবিতৰাৰ দৃশ্য হয় গাইজ, চাব পাৰিছে। চাৰিওফালে পুৰা বানপানী হয়, এতিয়া বানপানীটো অলপ কমিছে। ইয়া জংঘলৰ মাজত এটা হাতী গাইছ, অলপ জুম কৰোঁ, কাৰণ সন্মুখৰ পৰা ভিডিঅ' কৰিব নোৱাৰি, বহুত ৰিস্ক হয়, বহুত দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ। বানপানীৰ কাৰণে চব জীৱ জন্তু গাইছ ৰাস্তাৰ চাইডে চাইডে ৰখি আছে। অলপ আগলৈ যাওঁ, আগলৈ যাই কিনে চাওঁ বেলেগ আৰু কি চাবলৈ পাওঁ গাইছ। সেইটো কি চৰাই বা গাইছ, অলপ জুম কৰোঁ, ক্লিয়াৰ দেখা যোৱা নাই। নামটো কি বা চৰাইটোৰ কমেণ্ট কৰি জনাব গাইছ। আৰু ইয়াত আৰু এটা ৰাইনো গাইছ, বহুত দূৰত হয়, অলপ জুম কৰোঁ। জুম কৰাৰ পিছত গাইছ কেমেৰাটো অলপ ফাটি গ'ল, কাৰণ
মোৰ মোবাইলটো ইমান দামী মোবাইল নহয়, তথাপিও অলপ অলপ ক্লিয়াৰ দেখা গৈছে, কিন্তু কেমেৰাটো ফাটি গ'ল গাইছ। গাইছ ইয়াত আৰু এটা হাতী চাব পাৰিছে, হাতীৰ পোৱালি হয়, ইমান ডাঙৰ নহয় পোৱালিটো। আৰু গাইছ ইয়াত যে গৰুকেইটা চাব পাৰিছে, এইকেইটা জংলী গৰুও ক'ব পাৰি, কাৰণ মানুহৰ পোহা গৰুকেইটা জংঘলত আহি আৰু ঘৰত নোযোৱা হ'ল। তাৰপিছত এই গৰুকেইটাৰ নেক্সট জেনেৰেশ্যন ইয়াৰে পৰা বাঢ়ি আছে, জংঘলীয়া হৈ গ'ল।